আজি গধূলি খাবলৈ যিহেতু একেবাৰে চব্জিয়ে নাই, তাকে বোলো কিনো খাওঁ কিনো নাখাওঁ কৰি অলপ বজাৰলৈ ওলাই গ'লোঁ। তো ধুনীয়াকৈ খাউত কৰি অকলে ওলাই গৈ বিলাহী কেইটামান কিনিবলৈ ল'লোঁ ধুনীয়াকৈ গধূলি বজাৰত। বিলাহী লৈ আৰু আলু কেইটামান মানে বাছি ল'লোঁ। তো যিহেতু কম দামতে অলপ পাইছোঁ, যিহেতু সদায় 25 টকাই হয়। লগতে আৰু দোকানত সোমাই অলপমান দালি কিনি লওঁ বুলি লৈ দালি ল'লোঁ ধুনীয়াকৈ। দালি, আলু, বিলাহী আৰু লগতে লাইপাত কেইমুঠিমান পালোঁ। 20 টকাত 5 মুঠি দিলে। তো লাইপাতকৈ লৈ আহিলোঁ ধুনীয়াকৈ। লগতে আৰু তেনেকৈ আহি পাই গ'লোঁ আৰু ঘৰত ফাইনেলি গেট বন্ধ কৰি ধুনীয়াকৈ ভাত একেবাৰে বহাই দিলোঁ, যিহেতু সময় একদম নাটনি আৰু বহুত ভাগৰ লাগিছে আৰু ভাত মোৰ পূৰা আশা দিয়া হৈ গ'ল। লগতে ভাত বনাই হোৱাৰ পাছত অলপমান বোলো পঢ়োঁকৈ, যিহেতু যিমান ভাগৰ লাগিলেও নপঢ়িলে নহ'ব। তো সেইকাৰণে পৰীক্ষাও যিহেতু ছেছনেল পৰীক্ষা আহি আছে, তো সেইকাৰণে অলপমান পঢ়ি লওঁ, তাৰপিছত লগ পাম। তো একদম মানে ভোকো লাগিছে আৰু ভাগৰো, গাটো বেয়া দেখিছে, পূৰা নাক চাক মোৰ কেনেকৈ নাকেৰে কথা কোৱা যেন লাগি আছে। তো আজিলৈ ইমানে, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।